মই উল্টা উল্টা উদু গোষ্ঠীৰ দলপতি মাননীয় কুলেন দেখানে মরিয়াম আমি অনুষ্ঠান পরিচালনা সমিতিৰ তৰফৰ পৰা এটি সম্বৰ্ধনা জনাবলৈ ওলাইছো। সম্বৰ্ধনা জনাব মোৰ ভাতৃপ্ৰতিম হিমন্ত ভূঞাই। তুমি আকৌ ঘৰৰ মানুহজনী মোৰ লগত মানুহ আছে ভাই, ব্যস্ত মানুহ টকা চবে বিচাৰি আহি নবা ৰবা কি হ'ল, কি বনাবা? মাছ আছিল, মাছে বনাই দিয়া। হা মেকুৰী খালা? মাছখিনি মেকুৰী খালা? তোমাৰ মূৰত কোনে বনাই ধৰা নমস্কাৰ নমস্কাৰ নমস্কাৰ। এতিয়া কথা হৈ গ'ল কি, মোৰ ছোৱালীৰ বিয়া তো। আচ্ছা, আপুনি টকা পইচা দি থাকে তো, মই সেইকাৰণে অলপ চুকত টকা ল'ব পাৰিলোঁ। মানে হেৰি দাদা আচ্ছা, মোৰ মাক ভেটি গ'লো দাদা, আপুনিতো আগতে সহায় কৰিছে। আচ্ছা আপোনাৰ মোৰ মানে ছোৱালীৰ বিয়া তো, আপুনি বোলে টকা পইচা ধাৰক দিয়ে না, সেইকাৰণে মই ছোৱালী বিয়াৰ কাৰণে সুতত অলপ টকা পালোঁ। আচ্ছা, আপোনাৰ মায়ের বিয়া? মাৰ বিয়া নহয়, মাৰ বিয়া নহয় হে, মা মোৰ মেডিকেলত আছে, গান দিব লাগে। অকমান মাথাই দাদা বিয়া নহয় হে, মোৰ মার বেমা মোৰ মাৰ বেমাৰ নহয়, মোৰ ছোৱালীৰ বিয়া কোনে খাইছে? পাইছে নহয় মোৰ মাৰ মানে মেডিকেলত আছে, আপুনি সহায় কৰক না। মোৰ মাৰ অসুখ মেডিকেলত আছে, আপুনি ব্লাড দিব লাগে, অলপ সহায় কৰক না। আগতেতো কৰিছে, হেৰি কৰক। হেল্ল' আচ্ছা দাদা মা বিয়া নহয়, বিয়া ভগৱান, মোৰ ছোৱালী বিয়া। কি কয় দাদা? দাদা মোক বিবেচনা কৰক না। হেল্ল' মা মৰি বোলে। দাদা দাদা বাবুলে টকাৰ খেলি মেলি চকুৰ পানী মোৰ কাষত এজন নেপালী সম্প্ৰদায়ৰ মানুহ আছে, তেখেতৰ ছোৱালীটো মৰিয়ে থাকিল। নাখাওঁগীয়া ভাত চাত নাখাওঁ, মনে নাই নহয়, মোৰ মা মৰি, মোৰ মা মৰি। আপুনি কি বেটা কৰক? মোৰ ছোৱালী মৰা না, মোৰ ছোৱালী ক'ত মৰিছে? মোৰ ছোৱালী বিয়া আপুনি কৈছে এনেকা আপনি বেটা করুন না। মোর ছোৱালীৰ বিয়া নিদিওঁ, আগৰ পইচা নিদিওঁ। মা মৰি গেল। আপনার মাথা পাগলা হল নেকি? হ্যাঁ, পাগলা হল নেকি? মই পাগলা হোৱা নাই। মই মানে ভাবিব
পুলিচক লগাই